হয় আমাৰ এই পথটো সঁচাকৈ আগতে কৈ যোৱাৰ দৰে এনেকুৱা আমি বাৰিষা খৰালি বুলি কথা নাই। এতিয়া চাব গ'লেতো এতিয়া মাৰ্চ মাহতে আমাৰ এইটো দৰকাৰ হৈছে আৰু বাৰিষা হ'লে এপ্ৰিল বুলি কথা নাই, জুলাই আগষ্টত আৰু কি অৱস্থা হয় আপোনালোকে নিজে চাওক। গতিকে আমাৰ কোনো এই বৰ্তমান চৰকাৰখন বুলিয়ে নহয়, আমাৰ কোনো ৰাজনৈতিক দলৰ লগত ব্যক্তিগত স্বাৰ্থ একো নাই। আমাৰ উমৈহতীয়া স্বাৰ্থ এইটোৱে যে আমাক যিকোনো এই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো দলকে কৈছোঁ, যোনটো দল বা যোন প্ৰাৰ্থী আমাক ইয়াক নিৰ্বাচনৰ আগত হ'লেও বেলেগ নালাগে 4-5 গাড়ী হ'লেও চেন গেভেল পেলাই অন্ততঃ এইখিনি যদি আমাক সুবিধা কৰি দিয়ে, আমাৰ এই চুকটোত টোটেল 52টামান ভোট আছে। কালি আমি হিচাপ কৰিছিলোঁ। আমি কথা দিছোঁ, আমি একদম লিখি দিম যে যোনে আমাক এইখিনি সুবিধা এই নিৰ্বাচনৰ আগত কৰি দিয়ে আমি তেওঁকে এই ভোটটো দিম। কোনো বিজেপি এজেপি বুলি আমাৰ একো কথা নাই। সকলো যোনে এইখিনি সুবিধা কৰি দিয়ে আমি তেওঁকে এইবাৰ ভোটটো আমাৰ ফালৰ পৰা আমি দিম। আৰু সঁচা কৈছোঁ, এঘৰ মানুহতে আমাৰ ইয়াত 9-10টা ভোট আছে। গতিকে যদি আমাৰ পৰা এইকেইটা ভোট লাগে, সকলো দলকে কৈছোঁ মই, কোনো দলৰ প্ৰতি আমাৰ একো স্বাৰ্থ নাই। যোনে আহি আমাক এইখিনি সুবিধা কৰি দিয়ে আমি তেওঁকে এইবাৰ ভোটটো দিম আমাৰ এই এলেকাটোৰ পৰা। এই ডিমৌৰ বিধানসভা সমষ্টি পাৰিজাত পঞ্চায়ত 1 নম্বৰ ৱাৰ্ডৰ এই ৰাস্তাটো আজি আমি দেখিব পৰা 50-60 বছৰ আগৰ পৰা মোৰ বোধেৰে একাঁঠো বোকাই হৈ আছে। আজি পৰ্যন্ত আমাৰ ৰাস্তাটো ভাল হৈ নুঠিলে। প্ৰাক্তন বিধায়ক উখলদেৱৰ 10 বছৰ কাৰ্যকালত তেওঁ তেতিয়াও এইটো ৰাস্তা কোনো ধৰণৰ কাম নকৰিলে। সুশান্তদেৱে এতিয়া কংগ্ৰেছ চৰকাৰ দিনত 5টা বছৰ পালে, পুনৰ তেওঁৰ বিজেপিলৈ যোগদান কৰিলে। আমি তেতিয়াও মনোনীত কৰিলোঁ, তথাপিতো তেওঁৰ দিনত এই কামটো একো নহ'ল। আমাৰ প্ৰজন্মটো একাঁঠো বোকাত স্কুল কলেজ যাওঁতে শেষ হৈ গ'ল। আমাৰ নেক্সট প্ৰজন্মটো এতিয়া এইটো গতিতে যাবনি, আমাৰ তাক লৈ চিন্তা। তেওঁৰ প্ৰতি ইমান বিশ্বাস আছিলে। আমি কংগ্ৰেছৰ পৰা যেতিয়া বিজেপিলৈ আহিছিলে তেতিয়াও আমি মনোনীত কৰিছিলোঁ, যাতে তেওঁৰ পৰা আশা এটা কৰিছিলোঁ আমাৰ ৰাস্তাটো হ'ব। তেওঁ এইবাৰো আমাক প্ৰতাৰণা কৰিলে। বাৰে প্ৰতি তেওঁ এনেকুৱাই কৰিছে, পঞ্চায়ত ইলেকশ্যনৰ আগত ক'ব হ'ব ৰাস্তাটো, আমাৰ মানুহে ভোট দিয়ে। এই আকৌ লোকসভাত আহিব ক'ব, বিধানসভাতো ক'ব। আমি অকল জীয়াটো ভুগিয়ে থাকিম নি, এক লৈ বহুত সাংঘাতিক আমাৰ সমস্যা। আমাৰ এতিয়া স্কুল কলেজ যোৱাৰ পৰা মেডিকেল, নামঘৰ, ভোট দিবলৈ যাবলৈ আমাৰ অন্ততঃ একেবাৰে সমস্যা। একাঁঠো বোকা আৰু আগলৈতো যাবই নোৱাৰি, একেবাৰে চাইকেলখন নিব নোৱাৰি, যান বাহনতো দূৰৰে কথা। এতিয়াও তেখেতক আমি হাতযোৰ কৰি কৈছোঁ, তেওঁ যদি পাৰে ইচ্ছা কৰিলে আমাৰ ৰাস্তাটো মাত্ৰ 1 কিলোমিটাৰ হ'বহে। ইচ্ছা কৰিলে তেওঁ 2 দিনত বনাই দিব পাৰে ৰাস্তাটো। বহুত উন্নয়ন হৈছে, বহুত ৰাস্তা ঘাট ভাল অভাৰব্ৰিজ হৈছে। আমাৰ বাট পথ আজিলৈকে একেটা গতিতে থাকিলে। এতিয়া চাব, এজাক বৰষুণতে গোটেই ৰাস্তাটো মানুহ অহা যোৱা কৰিব নোৱাৰে। আমাৰ এতিয়া ল'ৰা ছোৱালী স্কুললৈ নিবলৈ সাংঘাতিক সমস্যা। চাইকেল এঠাইত, বেগ এঠাইত, চেণ্ডেল জোতা হাতত নিব লাগিব। মুঠতে জীয়াটো ভুগিয়ে আছোঁ। আমাৰ বিকশিত অসম, বিকশিত ভাৰতৰ এইবোৰ ছবিয়ে বিকশিত হোৱাটো নুবুজে কেতিয়াও। আমি সাধাৰণ গাঁৱৰ ৰাস্তা বাট পথবোৰ উন্নয়ন হোৱাটোৱে মেইন। আমি এতিয়া যিটো জহতে জীয়াটো ভুগিছোঁ, আমাৰ এতিয়া নিজৰ জীৱিকাৰ কাৰণে আমাৰ ভাইকেইটাই এখন পল্ট্ৰি ফাৰ্ম কৰিছে। তাৰ কেতিয়াবা উৎপন্ন হোৱা ব্ৰইলাৰখিনি উলিয়াই আনিবলৈ সাংঘাতিক কষ্ট হয়। কেৰেলাতকৈ গুটি দীঘল হৈ যায়, তাৰ প্ৰফিটটো যাতায়াত উলিয়াই আনোতে খৰচতে পৰি যায়। তাৰপৰা মই এতিয়া নিজে খেতি কৰোঁ, মোৰ বাৰীৰ পাচলিখিনি সময়মতে বজাৰলৈ উলিয়াই আনিব নোৱাৰা কাৰণে মই উচিত দাম নাপাওঁ। মই নিজে স্বাৱলম্বী হ'ব পৰা নাই, চেষ্টা কৰিছোঁ, ইচ্ছা কৰিছোঁ। বাট পথে মেইন আচল। বাট পথটো যদি সুচল নহয়, কেতিয়াও আমাৰ চুবুৰীবিলাক, গাঁও ঘৰবিলাক কেতিয়াও উন্নতি নহ'ব। তেওঁলোকে আঁচনি দিছে, মহিলাসকলে আঁচনি দিয়াত বেয়া পোৱা নাই, দিয়ক। 1200 নালাগে, 9000 নালাগে, আৰু দিয়ক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু আমাক মেইন পইণ্ট হৈছে আমাৰ ৰাস্তাটো। আমাৰ ৰাস্তাটো সুচল হ'লে আমি যিকোনো কামে নিজে কৰি ল'ব পাৰোঁ। আমি ঢেৰ কিবা কিবি দাবী কৰা নাই। যদি আমাৰ সামৰ্থ্য হ'লহেঁতেন ৰাস্তাটো আমি নিজে বনাই ল'লোহেঁতেন। আমাৰ ইমানখিনি সাহস নাই, আমাৰ শক্তি নাই, অৰ্থ নাই। সেইকাৰণে আমাৰ ৰাস্তাটো চৰকাৰে যদি বনাই দিয়ে, আমি নিজে স্বাৱলম্বীতাৰ কাৰণে যিকোনো কামেই কৰি আমি উৎপাদন কৰি নিজে তেওঁলোক চলিব পাৰিম। আমাৰ মেইন সমস্যা এইটোৱে। বাৰম্বাৰ বিধায়ক মহোদয়ক আবেদন নিবেদন কৰাৰ পাছতো পঞ্চায়তৰ প্ৰতিনিধি ক'বলৈ নাই, কিমানবাৰ দিলোঁ। নিজে আমি মহিলা পুৰুষ উভয়ে লগ লাগি কুশলদৈৰ ঘৰতো গৈছোঁ, সুশান্ত বিধায়ককো লগ কৰিছোঁ, তেওঁ বাৰম্বাৰ লগ কৰিছোঁ। তেওঁৰ প্ৰতি এনেই ব্যক্তিগতভাৱে মানুহজনক ভাল লাগে কাৰণে আমি ভোট দিছিলোঁ। তেওঁৰ যোগ্য বিজ্ঞ বুলি ভাবিছিলোঁ। আজিও যদি তেওঁ ইচ্ছা কৰিলে ৰাস্তাটো বনাই দিবলৈ বেছি সময় নালাগে। কিন্তু কিয় আমাক মাহিয়াই দৃষ্টিয়ে চাইনে, আমাক কি স্বাৰ্থত আমাক ভোটটো ভোটখিনিয়ে আয়োজন কৰিছে, আমাক ৰাস্তাটো বনাই দিয়াৰ ক্ষেত্ৰত তেওঁ হেমাহি কৰি আছে।